হেল্ল' বন্ধুসকল নমস্কাৰ। বন্ধুসকল আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম কেনেকৈ অতি সহজে ঘৰতে পল্ট্ৰি হেচিং ইনকুবেটৰ বনাব পাৰি। বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকে ঘৰতে মিস্ত্ৰী মাতি আনি হেচিং ইনকুবেটৰ বনাব পাৰিব। তাৰ বাবে এনেকুৱা প্লাইবৰ্ড লাগিব আৰু এনেদৰে জখমা কৰি ল'ব লাগিব। এনেদৰে জখমা কৰি কাটি ল'ব লাগিব। বাকী বাকচৰ চাইজটো আপোনালোকে ইচ্ছা অনুসৰি সৰু ডাঙৰ কৰিব পাৰিব। এইটো বাকচটো ডাঙৰকৈ বনোৱা গৈছে। ইয়াত অতি কমেও 1200ৰ ওপৰত কণী ৰাখিব পাৰিব। আৰু যদি আপোনালোকে ভাবে যে ইয়াতকৈ আৰু অলপ সৰু বনাম, যেনে ধৰক 600 মান কণী ৰাখিব পৰা কেপাচিটি যদি বনোৱা যায়, তেনেহ'লে আপোনালোকে ইয়াতকৈ অলপ সৰু বনালেও হ'ব। একেবাৰে সহজ বন্ধুসকল, মাত্ৰ এইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চালেই আপোনালোকে মিস্ত্ৰী মাতি আনি এনেকৈ ঘৰতে হোমমেড পল্ট্ৰি হেচিং ইনকুবেটৰ বনাব পাৰিব। আপোনালোকে ভিডিঅ'টো মাত্ৰ সম্পূৰ্ণকৈ চাব। খিনি হৈ গ'ল আধা আধি। বাকী এনেদৰে কব্জা লগোৱা গ'ল। ইয়াতে খিনি এনেদৰে কব্জা লগোৱা গ'ল। চব ফিনিচিং কৰি আছে এইখিনি। আৰু এইটো চাওক, এইবাৰ এইটো নেট লগোৱা গৈছে। এইটো এনেদৰে কণী ৰাখিবৰ বাবে এনেদৰে নেটখিনি এনেদৰে লগোৱা গৈছে। এইটো ইয়াতে কণীখিনি ৰাখিবৰ বাবে এইটো নেট দিয়া হৈছে। ইয়াতে একেবাৰে সহজ বন্ধুসকল, এইটো মিস্ত্ৰীসকলে এবাৰ চালে বনাব পাৰিব। বাকী ইয়াতে এনেকুৱা চাওক, কণীখিনি ইয়াতে ৰখা যাব। এইটো বাকচটো ডাঙৰকৈ বনোৱা গৈছে। ইয়াতে 1200 কণী ৰাখিব পৰা কেপাচিটি আছে। এতিয়া চাওক, এইখিনি হৈ গ'ল। ইয়াতে চাওক, এইখিনি হৈ গ'ল। বাকী এইখিনি এটা ফুটা কৰি ল'ব লাগিব এনেদৰে, যাতে ভিতৰৰ পৰা বেছিকৈ গৰম হ'লে যাতে ইফালে এটা ফেন লগোৱা যাব। ইয়াতে ভিতৰত বেছিকৈ গৰম হ'লে যাতে এইখিনি হাৱাটো যাতে বাহিৰত পাছ হয়, তাৰ বাবে এনেদৰে এটা ৰাউণ্ড ফুটা লাগিব। আৰু এনেদৰে সৰু ফুটা এটা লাগিব, যাতে ভিতৰৰ লাইটৰ কানেকশ্যনৰ বাবে তাঁৰডাল যাতে ইফালে ওলাই আনিব পাৰি। আৰু এইটো চাওক, এইটো হ'ল হিউমিডিটি মেচিনটো ৰাখিবৰ বাবে এনেদৰে এটা বক্স বনাই লোৱা গৈছে। এইটো বাকী এইটো চাওক, হিউমিডিটি ৰাখিবৰ কাৰণে এনেদৰে বক্স বনাই লোৱা হ'ল। চাওক, প্ৰায় সম্পূৰ্ণ হৈ গ'ল এইটো। বাকী এনেদৰে চাওক, এইবাৰ এইটো 3টা লাইট লগোৱাৰ ব্যৱস্থা কৰা হৈছে ইয়াতে। আৰু বাকী এইটো চাওক, ফেনখিনি ইয়াতে এনেদৰে ফিটিং কৰি থকা হৈছে। এইটো ফেনটো 3টা ফেন লগোৱা যাব ইয়াতে। এইটো চাওক, একেবাৰে সহজ বন্ধুসকল, আপোনালোকেও ঘৰতে বনাব পাৰিব। চাওক, এইটো ফেন লগোৱাটো হৈ গৈছে। এইটো ফেনটো লগাব লাগিব যাতে গৰমখিনি যাতে চাৰ্কুলেট হয়, যাতে সকলোতে যাতে পায়। এইটো চাওক বন্ধুসকল, সম্পূৰ্ণ হৈ গ'লনে? এইটো হৈ গ'ল। এইটো পল্ট্ৰি হেচিং ইনকুবেটৰ হোমমেড। গতিকে বন্ধুসকল, আপোনালোকেও ভিডিঅ'টো সম্পূৰ্ণ চালে মিস্ত্ৰী মতাই আনি ঘৰতে হোমমেড পল্ট্ৰি ইনকুবেটৰ বনাব পাৰিব। নতুন বন্ধু ভিউৱাৰ্ছ থাকিলে মোৰ এছামিছ আউট নলেজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, মই আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। বিদায় বন্ধুসকল, জয় অসম।